নমস্কাৰ। মুগা পলুৰ পৰা সূতা কেনেকৈ প্ৰস্তুত কৰা হয় তাৰ বিষয়ে আজি ক'ম আৰু পৰ্যায়ক্ৰমে দেখুৱাবলৈ চেষ্টা কৰিম। এইখন হৈছে চুমনি। মুগা পলুৱে চুম গছৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰে। চুম গছজোপাত পাত নাইকিয়া হৈ যোৱাৰ বাবে মুগাবোৰ তললৈ নামি আহিছে আৰু এতিয়া এই নামি অহা মুগাবোৰ আমি এখন চিলিঙিত লৈ আন এজোপা পাত থকাৰ পিছত লগাই দিব লাগিব। এইবোৰ হৈছে পকা মুগা। মুগাবোৰ যেতিয়া পকে তেতিয়া তললৈ নামি আহে, ৰাতি নামি আহে প্ৰায়। আৰু এই মুগাবোৰক এটা জালিত ৰাখিব লাগিব। প্ৰথম দিনাখন অহা মুগাবোৰক এটা জালিত, দ্বিতীয়, তৃতীয় তেনেদৰে পৰ্যায়ক্ৰমে আমি ৰাখি যাব লাগিব।